নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। বৰ্তমান মোৰো ভালেই বাৰু। এটা বিশেষ টপিক লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰাকৈ। তেতিয়াহে আপুনি মই যিটো আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেই ভিডিঅ'টো আপোনালোকে ভালকৈ চালেহে বুজি পাব। গতিকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল যদি পাইছে তেতিয়া তলত এটা কমেণ্ট লিখি থৈ যাব। যদি ভাল পাইছে আৰু যদি বেয়াও পাইছে তেতিয়াও এটা কমেণ্ট দিব। তেতিয়াহে কমচে কম মই গম পাম যে ভিডিঅ'টো মই ভাল বনালোঁ নে বেয়া বনালোঁ। এতিয়া আহিছোঁ যিকেইটা টিক্স আপোনালোকক জনাব বিচাৰিছোঁ বা যিকেইটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেই বিষয়ে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। নম্বৰ 1 টিক্স, আপোনালোকে যিবিলাক নতুন ইউটিউবাৰখিনিৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে নতুন ইউটিউবাৰখিনিয়ে ভালকৈ বুজি ল'ব। যিবিলাক নতুন ইউটিউবাৰ তেওঁলোকে নতুনকৈ ইউটিউব এটা চেনেল খুলি লৈছে আৰু খুলি লোৱাৰ পিছত কি হ'ব, আপোনালোকৰ ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। ফাৰ্ষ্ট টাইমটো আপোনাৰ ছাবস্ক্ৰাইবাৰ নাবাঢ়ে আৰু ইমান সহজে ছাবস্ক্ৰাইবাৰ বঢ়াবও নোৱাৰে। যদি আপোনাৰ ভাল কণ্টেণ্ট আছে তেতিয়া হয়তো বাঢ়িব পাৰে। যদি আপোনাৰ স্পেচিয়েল তেনেকুৱা কোনো কণ্টেণ্ট নাই তেতিয়া আপুনি ফাৰ্ষ্ট টাইম তেনেকৈ ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। গতিকে আপুনি ছাবস্ক্ৰাইবাৰ বঢ়াবৰ কাৰণে কি কৰিব লাগিব? গতিকে আপুনি মই জনাই আছোঁ টিপছকেইটা। ছাবস্ক্ৰাইবাৰ বঢ়াবৰ কাৰণে ফাৰ্ষ্ট টাইম আপুনি যিবিলাক আপোনাৰ ফেমিলি মেম্বাৰ আছে ফেমিলি মেম্বাৰৰ পৰা আপুনি এটা এটাকৈ ছাবস্ক্ৰাইবাৰ বঢ়াই লওক। মানে কওক যে মই এনেকৈ এটা ইউটিউব চেনেল খুলিছোঁ, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেকৈ আপুনি ফেমিলি মেম্বাৰৰ পৰা লৈ ল'লে। তাৰপিছত আপোনাৰ কি থাকিব, আপোনাৰ ফ্ৰেণ্ডছ, যিবিলাক আপুনি ফ্ৰেণ্ডছ আছে সকলোৰে পৰা আপুনি ছাবস্ক্ৰাইবাৰ বঢ়াই লওক। ঠিক আছে, তেনেকৈ হৈ গ'ল। তাৰপিছত আপোনাৰ যিবিলাক ছ'চিয়েল মিডিয়া আছে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ সকলোৰে পৰা আপুনি তেনেকৈ নিজৰ ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক। ইউটিউব চেনেলটো কওক যে মই এনেকৈ ভিডিঅ' বনাইছোঁ, আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনেকৈ যদি আপোনাৰ ভিডিঅ' ভাল পায় তেতিয়াহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। হৈ গ'লে আপোনাৰ এইকেইটা টিক্স। আৰু এইকেইটা টিক্স হোৱাৰ পিছত যদি এইখিনি আপোনাক কোনো ধৰণৰ কাম নকৰে তেতিয়া আপোনালোকক ধুনীয়া এটা টিক্স দিছোঁ। আৰু সেইটো হৈছে আপুনি আপোনাৰ চেনেলৰ পৰা আপুনি নিজৰ ভিডিঅ' দিয়াতকৈ আপুনি বেলেগৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰক। আৰু বেলেগৰ ভিডিঅ' মানে কি বুজি পাইছেনে? যিবিলাক চেলিব্ৰিটি আছে সেইবিলাক চেলিব্ৰিটি বা ডাঙৰ ডাঙৰ ইউটিউবাৰ তেওঁলোকৰ ভিডিঅ' আনি আপুনি আপোনাৰ চেনেলৰ পৰা আপলোড কৰক। তেতিয়া আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি যাব। হৈ গ'ল আপোনাৰ সেইকেইটা। আৰু তাৰপিছত আপুনি কি কৰিব, যিটো গ্ৰীণ স্ক্ৰীণ অপশ্যন থাকে গ্ৰীণ স্ক্ৰীণত গৈ আপুনি তাতে আপুনি বেলেগৰ ভিডিঅ' আনি কেনে আপোনাৰ ফেচটো দেখুৱাই আপুনি ভিডিঅ' আপলোড কৰক। তেনেকৈ আপোনাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ বাঢ়ি যাব। ইমান ধুনীয়া টিক্স আপোনালোকক জনাইছোঁ আৰু ইমান ধুনীয়া টিক্স আপোনাক কোনেও নকয়। ইমান অসমীয়া ভাষাত এতিয়ালৈ কোনোবাই কৈছেনে নাজানো মই, কিন্তু মই কৈছোঁ যে অসমীয়া ভাষাত হয়তো কোনোবাই নক'বও পাৰে, নজনাবও পাৰে যে ইমান ধুনীয়া টিক্স আপোনালোকক কোনেও নজনায়, কিন্তু মই জনাইছোঁ। কাৰণ আপোনালোকে নতুন নতুন ইউটিউবাৰখিনি সহায় হ'ব। এতিয়া নতুন নতুন ইউটিউবাৰখিনিৰ কাৰণে সেইটো এটা ধুনীয়া টিক্স। আৰু ধুনীয়াকৈ আপোনালোকে মই কোৱা কথাখিনি আপোনালোকে বুজি লওক আৰু তেনেকৈ আপোনালোকে কৰক। আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িবই। মই 100% চিয়ৰ দি ক'ব পাৰোঁ আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িবই। আৰু আপুনি এটা কি কাম কৰিব, এইটো ভুল কেতিয়াও নকৰিব। আপুনি ফাৰ্ষ্ট টাইম কেতিয়াও লং ভিডিঅ' নিদিব। লং ভিডিঅ' কেতিয়াও নিদিব। আপুনি দিব কেৱল শ্বৰ্টছ ভিডিঅ', যিমান আছে আপুনি সিমান শ্বৰ্টছ ভিডিঅ' দিয়ক। আৰু তেনেকৈ আপুনি দিনত প্ৰায় ডেইলি আপুনি যদি একো তেনেকুৱা ধৰণৰ কোনো কাম নকৰে তেতিয়াহ'লে আপুনি ডেইলি 1, 2, 3, 4, 5 যিমান পাৰে আপুনি পাৰিলে 10টাৰ ওপৰলৈকে আপুনি ভিডিঅ' আপলোড কৰক। যদি আপোনাৰ কোনো ধৰণৰ কাম নাথাকে, কাম থাকিলেতো আপুনি বিজিয়ে থাকিব। গতিকে কাম যদি নাথাকে তেতিয়া তেনেকৈ আপুনি ভিডিঅ' আপলোড কৰক। আপোনাৰ ভিউজ আৰু ছাবস্ক্ৰাইবাৰ বাঢ়ে নে নাবাঢ়ে আপোনালোকে মোক এই ভিডিঅ'টোৰ তলতে কমেণ্টত জনাব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কৈছোঁৱেই মই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি ভিডিঅ'টো ভাল পোৱা নাই তেতিয়াহ'লে এটা কমেণ্টত জনাব যে ভিডিঅ'টো ভাল লগা নাই। কিন্তু প্লিজ বেয়া কমেণ্টটো নিদিব যে এনেকৈ কিবা কিবি, কিন্তু কওক যে এনেকুৱা ভিডিঅ' নালাগে আমাক, তেনেকৈ কওক। কিন্তু বেয়াকৈ কোনোৱে যাতে কমেণ্ট নকৰে। গতিকে মই ভিডিঅ'টো জাষ্ট আপোনালোকৰ সহায় হ'বৰ কাৰণেহে বনাইছোঁ। এনেকুৱা নহয় যে আপোনালোকৰ এই ভিডিঅ'টো নিদিলেও মোৰ একো তেনেকুৱা লোকচান নহয়, কিন্তু মই মানে আপোনালোকৰ জাষ্ট নতুন নতুন ইউটিউবাৰখিনি সহায় হ'বৰ কাৰণেহে তেনেকৈ এটা ভিডিঅ' বনাইছোঁ। গতিকে মই বিচাৰিছোঁ যে আপোনালোকৰ নতুন নতুন ইউটিউবাৰক ছাবস্ক্ৰাইবাৰ বঢ়াওক, আপোনালোকৰ আৰ্নিংছ কৰক তেনেকৈ। আৰু মই মানে যেতিয়া ইউটিউব চেনেল খুলিছিলোঁ তেতিয়া কোনো ধৰণৰ এনেকুৱা কোনো প্লেনিং নাছিল, কিন্তু লাহে লাহে যেতিয়া মই ইউটিউব চেনেলটো মোৰ যেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িলে গ্ৰ'থ হ'ল তেতিয়া মই বুজি পালোঁ যে এইটো কাৰণতে এনেকুৱা হৈছে। গতিকে সেইখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আগৰ কোৱা কথাখিনি কৰিবই আৰু লগতে বেল আইকনটো টিপি দিব যাতে মোৰ আৰু আগলৈ ভিডিঅ' চাব পাৰে। গতিকে এতিয়া বাই বাই।